নমস্কাৰ বন্ধুসকল ভিডিঅ' থাম্বনেইল দেখি গম পাইছে যে মোৰ গা বেয়া আৰু মই এতিয়া বৰ্তমান আছোঁ বিজুদাৰ মই বিজুদা কোন এই বিষয়ে কৈছোঁ বিজুদা হৈছে মেগনিফিচেণ্ট মাজুলী আমি এখন ছুটি ছবি কৰি আছোঁ এই ছুটি ছবিখনৰ পৰিচালক আৰু তেওঁ এজন হেল্থ ৱৰ্কাৰো হয় সেইকাৰণে তেওঁৰ ওচৰত মই বৰ্তমান প্ৰেছাৰটো চেক কৰাই ল'লোঁ আৰু বৰ্তমান প্ৰেছাৰটো অলপ বাঢ়ি আছে আৰু লগতে প্ৰেছাৰ মোৰ বিষয়ে এতিয়া বেছিকৈ গা বেয়া বিষয়ে নকওঁ বিজুদাৰ মই যিহেতু আছোঁ আমি এখন মাজুলীক লৈ চিনেমা ছুটি ছবি নিৰ্মাণ কৰি আছোঁ এই ছুটি ছবিখনতনো কি থাকিব বা বিজুদাই কি ভাবি এই চিনেমাখন বনাবলৈ ল'লে সেই বিষয়ে আমি কথা পাতিম আহক দেৰি নকৰোঁ আমি কথা পাতোঁ ছুটি ছবিখনৰ বিষয়ে কথা পাতিম মানে আমি বম এটা বনাই আছোঁ অহা বছৰ ফুটাম বমটো গোটেই ভিডিঅ'খন জোকাই যাম মেগনিফিচেণ্ট মাজুলী চিনেমাখন আচলতে এটা ৰিচাৰ্চৰ মানে এইখন চিনেমা মানে একেদিনাই হঠাতে চিনেমা এখন বনাম বুলি বনোৱা পৰিকল্পনা নহয় সাংস্কৃতিক সম্পদ প্ৰাকৃতিক সম্পদ ঐতিহাসিক সম্পদ এই সম্পদবিলাকৰ ওপৰত আমি বহুদিন ধৰি গৱেষণামূলক অধ্যয়ন কৰি আছোঁ আৰু মই এই বিষয়ে পেপাৰত বহুকেইটা প্ৰবন্ধ ইতিমধ্যে লিখিছোঁ দৈনিক জনসমিতিটো লিখিছোঁ নিয়মীয়া বাৰ্তাটো লিখিছোঁ সেই বস্তুবিলাকক আমি এটা মানে ভিডিঅ' ৰূপ দিবলৈ চেষ্টা কৰিছোঁ আৰু মাজুলীখনত প্ৰকৃততে কি আছে মাজুলীখনত লুকাই থকা সম্পদবিলাক সাংস্কৃতিক সম্পদ কেনেকুৱা ধৰণৰ আছে বা সেই সাংস্কৃতিক সম্পদবিলাক কেনেকুৱা ধৰণে কি কাৰণত বিলুপ্ত হৈ যাব ধৰিছে ঐতিহাসিক সম্পদ কি আছে ঐতিহাসিক সম্পদৰ এতিয়া অৱস্থাটো কেনেকুৱা বা আৰু কিছুমান কথা আছে যে প্ৰাকৃতিক সম্পদ যিবিলাক দৃশ্য মাজুলীৰ আমি দেখা নাই পৰ্যটকে দেখা নাই সেই গোটেই বস্তুবিলাকৰ ওপৰত ৰিচাৰ্চ ৱৰ্ক এটা বহুদিন ধৰি চলি আছিলে আৰু সেই ৰিচাৰ্চ ৱৰ্কটোৰ ওপৰত বেষ্ট কৰি পেলাই আমি এখন ছুটি ছবি বনাবলৈ লৈছোঁ আৰু এইখন অতি ব্যতিক্ৰমী ছবি হ'ব চিনেমা জগতত কেতিয়াও এনেকুৱা ছবি আগতে বনোৱা হোৱা নাই আৰু এটা ডাঙৰ ৰিস্ক এটা লৈছোঁ আৰু আমি চিনেমাখনৰ 70% শ্বুটিং হৈ গৈছে আজি আপোনালোকে অকণমান দেখিবলৈ পাব তাৰ এটা আভাস আপোনালোকে পাব তো সেইটো কাৰণে অলপ অপেক্ষা কৰক আৰু চিনেমাখনত আমাৰ চাৰিওফালে থকা মানুহখিনিয়ে বহুত সহায় কৰিছে আৰু চবৰে সহায় মৰম আমি বিচাৰিছোঁ আৰু আমি ভাবিছোঁ যে খুব সোনকালে অহা বছৰ তো মই অলপ আগতে কোৱাৰ নিচিনা এটা বমটো ফুটাব পাৰিম আৰু গোটেই বিশ্বকে জোকাৰি বম এটা ফুটিব তালৈ অপেক্ষা কৰোঁ la la la